নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 23 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আজি দাখিল কৰা হ'ল 2024 বৰ্ষৰ বাজেট। কি আছে নতুন বাজেটত? 4টা মূল লক্ষ্যৰে বাজেট ঘোষণা। দৰিদ্ৰ কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে বাজেটত বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ ম্যাদ 5 বছৰৰ বাবে বৃদ্ধি। নিয়োগ MSME দক্ষতা বিকাশত বিশেষ গুৰুত্ব। 5 বছৰৰ বাবে অন্ন যোজনা বৃদ্ধি। 1.5 লাখ কোটি লোকক চাকৰি প্ৰদানৰ লক্ষ্য। নতুন বাজেটত দেশত নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি। চৰকাৰৰ নীতিৰ ওপৰত আস্থা বৃদ্ধি পাইছে ভাৰতৰ ৰাইজৰ। চৰকাৰী সুবিধা নোপোৱা শিক্ষাৰ্থীৰ বাবে ঋণ দিব চৰকাৰে। উচ্চ শিক্ষাৰ বাবে 10 লাখকৈ টকাৰ ঋণ দিব। বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে বিশেষ ঘোষণা। আন্তঃগাঁথনিৰ বাবে কেইবাখনো নতুন আঁচনি। উত্তৰ পূবৰ বাবে পূৰ্বোদয় যোজনা। দেশৰ 1 কোটি যুৱকক ইণ্টাৰ্ণশ্বিপৰ সুবিধা। 5,000 টকাকৈ লাভ কৰিব ভাত্তা। বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে বিশেষ ঘোষণা কৰা হৈছে বাজেটত। আৰু 2024 বাজেটত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰলৈ কি ঘোষণা কৰিছে সেয়া এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ। 28 আসনৰ বিনিময়ত 50,000 কোটিৰ পেকেজ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ। বাজেট 2024ত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈও বৃহৎ ঘোষণা কৰা হৈছে। 28খন আসনৰ বিনিময়ত 50,000 কোটিৰ পেকেজ পাব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। বিজেপিৰ ফালৰ পৰা এই পেকেজ দিয়া হ'ব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক লৈ যিহেতু চৰ্চা চলি আছিল যে বাজেটত কি পাব। বাজেটত মিত্ৰতাৰ ঋণ পৰিশোধ। অন্ধ্ৰপ্ৰদেশ বিহাৰলৈ 50,000 কোটিৰ পেকেজ। নীতিশ চন্দ্ৰবাবুৰ দাবী পূৰণ কৰিলে মোদীৰ বাজেটত। দাবী পূৰণ নকৰিলে হয়তো ভংগ হ'লে হয় বিজেপি চৰকাৰ। বিহাৰৰ পথ প্ৰকল্পৰ বাবে 26,000 কোটি। 2,400 মেগাৱাট বিদ্যুৎ প্ৰকল্প স্থাপন হ'ব বিহাৰত। বিমানবন্দৰ, নতুন মেডিকেল কলেজ লাভ কৰিব বিহাৰে। ক্ৰীড়া আন্তঃগাঁথনিৰ বাবেও বৃহৎ পুঁজি ঘোষণা কৰা হৈছে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ বৃহৎ ধন। অন্ধ্ৰপ্ৰদেশে লাভ কৰিব 15,000 কোটিৰ বৃহৎ পেকেজ। পথ পৰিবহণৰ পৰা উদ্যোগ স্থাপনলৈ বৃহৎ পুঁজি। ৰেল সেৱা উন্নয়নৰ বাবে পুঁজি মুকলি কৰা হৈছে বাজেটত। অন্ধ্ৰপ্ৰদেশৰ জনতাই পাব বিশুদ্ধ পানী বিদ্যুৎ প্ৰকল্প। লাভ কৰিলে ঔদ্যোগিক কৰিডৰৰ বাবে পুঁজি পেকেজৰ পৰা। অন্ধ্ৰপ্ৰদেশৰ 7 জিলাই লাভ কৰিলে উন্নয়ন আন্তঃগাঁথনি পেকেজ। অৱশ্যে বিহাৰক দিয়া নহ'ল বিশেষ ৰাজ্যৰ মৰ্যাদা। বিশেষ ৰাজ্যৰ মৰ্যাদা নস্যাৎ কৰিছে বিজেপিয়ে বিহাৰক লৈ। বাজেটত মিত্ৰতাৰ ঋণ পৰিশোধ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। অন্য এটা খবৰ, কোটি কোটি জনতালৈ ভাল খবৰ দিলে মোদী চৰকাৰে। দাম হ্ৰাস পালে মোবাইল ফোন আৰু চাৰ্জাৰৰ। সোণৰূপ তামৰো দাম কমিল ছ'লাৰ পেনেলৰ। বাজেটত এইসমূহ সিদ্ধান্ত লোৱা হৈছে। কৰ্কট ৰোগৰ 3 ঔষধত সীমা শুল্ক ৰেহাই। লিথিয়াম বেটাৰীৰো দাম হ্ৰাসৰ সিদ্ধান্ত বাজেটত। দাম কমিল ইলেক্ট্ৰনিক বাহনৰ লগতে PVC পাইপৰ। কেইবাবিধো সামগ্ৰীৰ দাম কমিল। ইলেক্ট্ৰনিক সামগ্ৰীৰো দাম হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। কৰৰ ক্ষেত্ৰতো দিয়া হ'ল বিশেষ ৰেহাই বাজেটত। বছৰি 3 লাখ উপাৰ্জনকাৰীৰ কৰ ৰেহাইৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। 3 পৰা 7 লাখ উপাৰ্জনকাৰীয়ে দিব লাগিব 5% কৰ। 3 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই। বাজেটত এইসমূহ সিদ্ধান্ত। 3 পৰা 7 লাখ টকা উপাৰ্জন কৰা সকলেহে 5% দিব লাগিব কৰ। 7 পৰা 10 লাখ টকাত আয়কৰ 10% দিব লাগিব। বাজেটত এইসমূহ সিদ্ধান্ত লোৱা হৈছে। 10 পৰা 12 লাখ টকাত আয়কৰ 15% দিব লাগিব।
12 পৰা 15 লাখ টকাত আয়কৰ 20% দিব লাগিব কেন্দ্ৰীয় চৰকাৰক কৰ হিচাপে 15 লাখতকৈও অধিক আয়ৰ ক্ষেত্ৰত 30% আয়কৰ দিব লাগিব দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কোনে কোনে লাভ কৰিব বিনামূলীয়া ঘৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনে কোনে পাব ঘৰ নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ঘৰ মোদীৰ বাজেটত সৰ্ববৃহৎ আঁচনিৰ ঘোষণা কৰা হৈছে বিনামূলীয়া চাউলো লাভ কৰিব দৰিদ্ৰ লোকৰ বাবে ভাল সিদ্ধান্ত পিএমএ আঁচনিৰ অধীনত নতুনকৈ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব এই ঘৰ আগন্তুক 5 বছৰ পৰ্যন্ত দৰিদ্ৰই লাভ কৰিব বিনামূলীয়া ৰেচন পিএম আৱাস যোজনাৰ অধীনত নগৰীয়া অঞ্চলত নিৰ্মাণ হ'ব 1 কোটি ঘৰ মধ্যবিত্ত পৰিয়ালেও এইবাৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ঘৰ নতুনকৈ 3 কোটি লোকে পাব চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ঘৰ বাজেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দিবলৈছো পৰৱৰ্তী খবৰ 3 আইনৰ বিৰুদ্ধে আন্দোলন কৰিব দেশৰ কৃষকসকলে 3 অপৰাধিক আইনৰ বিৰুদ্ধে দিল্লীলৈ মাৰ্চ কৰিব কৃষকে 15 আগষ্টৰ দিনাই ট্ৰেক্টৰ মাৰ্চ কাৰ্যসূচী কৃষকসকলৰ কিষাণ মজদুৰ মৰ্চা সংযুক্ত কিষাণ মৰ্চাৰ এই ঘোষণা সমগ্ৰ দেশত 15 আগষ্টত প্ৰতিবাদ কৰিব কৃষকসকলে দিল্লী সীমান্তলৈ যোৱাৰ আহ্বান জনাইছে কৃষকসকলক 15 আগষ্টত কৃষকে দাহ কৰিব 3 আইনৰ প্ৰতিলিপি দীঘলীয়া প্ৰতিবাদৰ বাবে খাদ্য সামগ্ৰীৰ লগতে নিব প্ৰতিবাদী কৃষকে এবাৰ 3 আইনৰ বিৰুদ্ধে আন্দোলন কৰিব দেশৰ কৃষকসকলে পৰৱৰ্তী খবৰ মধ্যভোগী ব্যৱসায়ী সাৱধান দাম বৃদ্ধি কৰা 12 ব্যৱসায়ী জেললৈ দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ যিসকল ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰে চৰকাৰৰ অনুমতি অবিহনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে সাৱধান ব্যৱসায়ীসকল চাউল আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ অসৎ ব্যৱসায়িক সাৱধানবাণী কোনো কাৰণতে আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীসকলে প্ৰয়োজনত পশ্চিমবংগৰ সলনি অন্য পথেৰে অসমলৈ অনা হ'ব আলু পিয়াজৰ ট্ৰাক অত্যাধিক মূল্য বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইনী বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে কেৱল বাসমতী চাউলৰহে দাম বৃদ্ধি হৈছে বজাৰত বাসমতীৰ বাহিৰে অন্য চাউলৰ দাম বৃদ্ধি কৰিলেই বিপদত পৰিব ব্যৱসায়ীসকল ৰাজ্যৰ 84% লোকে বিনামূলীয়া চাউল লাভ কৰে কেৱল 16% মানুহে চাউল কিনি খায় ৰাজ্যত সেই 16% মানুহে ব্ৰেণ্ডেড চাউল কিনে বিগত 2 বছৰত 12 গৰাকী অসৎ ব্যৱসায়ীক জেললৈ প্ৰেৰণ কৰা হৈছে মধ্যভোগী অসৎ ব্যৱসায়ীৰ বিৰুদ্ধে শতাধিক গোচৰ ৰুজু কৰা হৈছে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰকৃত কাৰণ উদঙালে মন্ত্ৰী ৰঞ্জিত দাসে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ বিজেপি নেতাই গ্ৰহণ কৰিব ইছলাম ধৰ্ম ভাৰতীয় জনতা পাৰ্টিৰ নেতাই ইছলাম ধৰ্ম গ্ৰহণ কৰিব হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিব বিজেপিৰ নেতাই বিজেপি নেতাই 15 দিনৰ ভিতৰত ইছলাম গ্ৰহণ কৰাৰ ঘোষণা কৰিছে সামাজিক মাধ্যমত এই ঘোষণা কৰিলে বিজেপি নেতাই তাৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে নেতাগৰাকী বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে খুব উজাৰি এই ঘোষণা মন্ত্ৰী বিধায়কৰ পৰা সহায় নাপাই ইছলাম গ্ৰহণ কৰাৰ সিদ্ধান্ত বিজেপিৰ নেতাৰ বিজেপি নেতা প্ৰদীপ আগৰৱালাই কৰিলে এই বৃহৎ ঘোষণা উত্তৰ প্ৰদেশৰ বাৰেলিৰ বিজেপিৰ উপাধ্যক্ষ আগৰৱালাৰ এই বৃহৎ সিদ্ধান্ত বিজেপিৰ বিৰুদ্ধে প্ৰয়োজনত সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰি এই ঘোষণা নেতাগৰাকীৰ সেয়েহে ক্ষোভিত হৈ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত নেতাগৰাকীৰ সামাজিক মাধ্যমত প্ৰদীপ আগৰৱালাৰ পষ্টক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে হিন্দু ধৰ্ম ত্যাগ কৰি এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ ওলাইছে বিজেপিৰ নেতাই বিজেপি নেতাই 15 দিনৰ ভিতৰতেই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিব